কাজুলিত আজি মই প্ৰথম নিৰ্বাচনী সভাত আহিছোঁ আৰু আঙাৰকাটাত আমাৰ নিৰ্বাচনী সভা আয়োজন কৰিছে। হাজাৰ হাজাৰ লোক ইয়াত ওলাই আহিছে আৰু আমি সকলো জানো আঙাৰকাটা বুলি ক'লে এটা ভূমিৰ সমস্যা আছে। এই অঞ্চলৰ ৰাইজে দশকৰ পৰা দশক ধৰি ভূমিৰ সমস্যাত ভুগি আছে। এই কথাবিলাক লৈ পেলাই আগত BPFৰ দিনত বহুতবাৰ ঠগাই ভোট লৈ থাকে, কিন্তু কামটো নকৰে। আমি ইতিমধ্যে PGR লেণ্ডত যিসকল বসবাস কৰি আছে 2003 চনৰ আগৰ পৰা, সেইসকলক নিজৰ ভূমিৰ পাট্টা লৈ পেলাই ভালকৈ জীয়াই থকাৰ কাৰণে কিছুমান পলিচি বৈচুমতি 2.0 আমাৰ নতুন পলিচিৰ দ্বাৰা বনোৱা হৈছে। গতিকে যিখিনি জৰীপ হৈ গ'ল সেই জেগাবিলাকত অলৰেডি ভূমিৰ পাট্টা পাই গ'ল। আমাৰ দাৰাংগাজুলি বা আঙাৰকাটাত জৰীপ হ'বলৈ বাকী আছে। দাৰাংগাজুলিত ভূদান গ্ৰামদানৰো মাটি আছে, য'ত বহুত লোক বসবাস কৰি আছে, কিন্তু মাটিৰ অধিকাৰ পোৱা নাই। এই ভূদান গ্ৰামদানতো আমি অতি শীঘ্ৰে মাটিৰ অধিকাৰ দিবলৈ গৈ আছিলোঁ। কোড অফ কণ্ডাক্ট নহ'লে ইতিমধ্যে পাই গ'লহেঁতেন। চ' আমি নতুন যিটো ভূমিৰ যিবিলাক আইনবিলাক বা পলিচিবিলাক চেঞ্জ কৰিছোঁ, তাত বড়োলেণ্ডৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰাইজে যোনে নেকি স্বাধীনতাৰ পিছত বসবাস কৰি আছে, 2003 চনৰ আগত যিসকলে বসবাস কৰি আছে, সেইসকলে সকলো ঠাইতে ভূমিৰ পাট্টা পোৱাৰ কাৰণে আমি এই পলিচিটো আনিছোঁ আৰু তেখেতসকলে পাব। গতিকে আজি আঙাৰকাটা ৰাইজে বহুত সময় BPFক ভোট দিলে, কিন্তু একো কাম নহ'লে। সেইকাৰণে UPPLৰ প্ৰতি আকৃষ্ট আৰু আকৰ্ষণ আহিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ লগত আমি সদায় আছোঁ, কাৰণ তেখেতসকলে ভাৰতীয় নাগৰিকসকলে ভাৰতৰ সংবিধানে যি অধিকাৰ দিছে, প্ৰত্যেকটো অধিকাৰ পোৱাৰ তেখেতসকলৰ অধিকাৰ আছে।